পঢ়কচোন। এইটো আকৌ আটাইকেইটা উম, ভুল হ'ব নেকি ক'ব না ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড হয়নে নহয় হয়। নবেল বানানডৰ সমস্ত সম্পত্তি বিশ্বৰ আটাইতকৈ সন্মানীয় নবেল পুৰস্কাৰৰ বাবে দান দি থৈ যায়। সম্পত্তিৰ পৰিমাণ আছিল $92 লাখ। এই সম্পত্তি আয়ৰ পৰা প্ৰতি বছৰে নৱেম্বৰ মাহত 15 তাৰিখৰ ভিতৰত এই বঁটা বিতৰণিৰ নাম ঘোষণা কৰা হয়। 1901 চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা দিয়া হয় 6টা বিষয়ত: পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতি। আৰু নপঙা হ'ল ইচ্ছানুসৰি ছুইডেনৰ 3টা আৰু নৱেম্বৰ 2টা প্ৰতিষ্ঠান নবেল বঁটা প্ৰদান কৰে। পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ বাবে এইটো জানো কি পায় স্কলৰ মানে ৰয়েল নে কি ছুইডিছ একাডেমি। চিকিৎসা বিজ্ঞানৰ বাবে ৰয়েল কেলিন মেডিক চাৰ্জিকেল ইনস্পেক্টৰ এনেই কি জানো এইটো। আৰু সাহিত্য বাবে ছুইডিছ একাডেমি এই বঁটা প্ৰদান কৰে। শান্তিৰ বাবে প্ৰদান কৰে নবেল সমিতি। অৰ্থনীতিৰ বঁটাটো একাডেমি অৱ চায়েন্সেছ টমাছ ধানৰ প্ৰদান কৰা হয়। এই এখন ভাল। আপোনাৰ নামটো কি আইতা? মোৰ অঁ, সুমিত্ৰা চেতিয়া। আৰু আপুনি কোন জিলা ক'ৰ হয়? মই ৰমাই বঙালী গাঁও, ডিষ্ট্ৰিক্ট? ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, আৰু মানে আপোনাৰ লাহোৱাল। আচ্ছা, আৰু বয়স কিমান আছে আপোনাৰ? 90। 90? অঁ, আৰু একো মানে বেমাৰ আজাৰ নাই এতিয়া বৰ্তমান? কেনে এখন ভৰি আঁঠু বিষ দেখা নাই? আচ্ছা আচ্ছা হ'ব।